ওম শান্তি। আজিৰ মুৰলী 13 তাৰিখ 2 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, সদায় পিতাৰ স্মৃতিৰ চিন্তন আৰু জ্ঞানৰ বিচাৰ সাগৰ মন্থন কৰা। তেতিয়া নতুন নতুন পইণ্ট ওলাই থাকিব, আনন্দিত হৈ থাকিবা। প্ৰশ্ন, এই নাটকত আটাইতকৈ বেছি চমৎকাৰ কাৰ আৰু কিয়? উত্তৰ 1. সকলোতকৈ বেছি চমৎকাৰ হৈছে শিৱ বাবাৰ, কিয়নো তেওঁ তোমালোকক ছেকেণ্ডত পৰিষ্ঠা কৰি তোলে। এনেকুৱা পঢ়ায় যাৰ দ্বাৰা তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। দুনিয়াত পিতাৰ বাহিৰে আন কোনো এনেকুৱা পঢ়াব নোৱাৰে। 2. জ্ঞানৰ তৃতীয় নেত্ৰ দি অন্ধকাৰৰ পৰা পোহৰলৈ অহা উজুতি অৰ্থাৎ ঠেকা খোৱাৰ পৰা ৰক্ষা কৰা। এয়া হৈছে পিতাৰ কাম। সেইবাবে তেওঁৰ নিচিনা চমৎকাৰ অৰ্থাৎ আশ্চৰ্যজনক কাম কোনেও কৰিব নোৱাৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. নিজৰ অৱস্থা বহুত ধৈৰ্যশীল কৰি তুলিব লাগে। পিতাক অনুসৰণ কৰিব লাগে। কোনো কথাতে অহংকাৰ দেখুৱাব নালাগে। দেৱতাসকলৰ নিচিনা মিঠা হ'ব লাগে। 2. সৰ্জিত হৈ থাকিবলৈ জ্ঞানৰ স্মৰণ কৰি থাকা। বিচাৰ সাগৰ মন্থন কৰা। আমি যিদৰে ভগৱানৰ সন্তান হওঁ তেনেকৈ সেৱক হওঁ। এইটো স্মৃতিৰে সেৱাত তৎপৰ হৈ থাকা। বৰদান, প্ৰতিটো মুহূৰ্ত অন্তিম মুহূৰ্ত বুলি ভাবি সদায় আত্মিক নিচাত থাকোঁতা বিশেষ আত্মা হোৱা। শ্লোগান, অচল হ'বলৈ হ'লে ব্যৰ্থ আৰু অশুভক সমাপ্ত কৰা। ওম শান্তি।